পালোঁ গুৱাহাটীৰ ওচৰতে আছোঁ এতিয়া। আৰু এইফালে চবে ফটো উঠাওঁতে লাগি আছে। এখন পেট্ৰল পাম্পতে ৰখি আছোঁ এতিয়া। ইফালে পেট্ৰল পাম্পখন আৰু গাড়ীত আহি থাকোঁতে মানে নাকা বজাই আহিছিলোঁ। ইফালে ভাত খাই আছে লগত। এইফালে ছাৰে পূৰা ফটো উঠাই আছে। তো গাইজ যোনে নাজানে আমি গৈ আছোঁ বৰপেটা আৰু হোজাইত সোমাম। আহোঁতে সোমাম আৰু এতিয়া যাওঁকৈ বৰপেটা গৈ লওঁ। তো তেল ভৰাই লওঁ আৰু আছে। A few moments later. আমি আহি পালোঁ আৰু দেউলা চাল। ইয়াৰ পৰা বেছি সময় নাই। এইফালে ট্ৰেক্টৰ চলি আছে। ইয়াতে মুতিবৰ কাৰণে ৰখি দিছে, মুতি লওঁ। এই ছাৰ বেয়া তাৰ মাথা চাথা ঘূৰাই অৱস্থা নাই। মাথা ঘূৰাই নাই, টোপনি লাগিছে। সঁচাই ন? কমজুৰি পোৱালি। সঁচাই ন? মইতো মাথা ঘূৰোৱা নিচিনাই লাগিছে। A few moments later. অলপ ভালকৈ আহিব। গাইজ আহি গ'লোঁ ভিতৰত। আমি পূজা কৰিব নালাগে ৰে। আমি পূজা নকৰোঁ ছাৰ। আমি অলৰেডি আমি ভগৱান। मैं क्या करूं फिर जॉब छोड़ दूं? এটা বস্তু আপোনালোকৰ দুখনকৈ ভাল চাওক। এইটো এটা বনাই আছে না। সজাই থৈ দিছে। সেইকাৰণে অলপ ফুৰি আছোঁ ইয়াতে এতিয়া। পূৰা গামোচা চামোচা লৈ ৰেডি। মই এইটো গামোচা লৈ ৰেডি। ফিট এণ্ড ফাইনেল। তো আমি অহা জেগাটোৰ নাম হ'ল বৰপেটা সত্ৰ। মানে মই আগতে জানো, কিন্তু এতিয়া আকৌ চাইনবৰ্ডখন দেখি কেনে মনত পৰিছে, কোৱাই নাই আপোনালোকক। মই ইনষ্টাগ্ৰামত যোৱাকালি কৈ আছিলোঁ যেনে তাৰপৰা যিটো ৱেল এণ্ড গুড। বাকী আমাৰ এইফালে আছে প্ৰিয়ংকা বা। হেল্ল' নমস্কাৰ। তো গাইজ এইটোৱে হৈছে চাকিটো, যোনটো সেইটো দেখুৱাই আছোঁ। সেইটো চাকিটো মানে ভিতৰত সোমাব নাপায় যে, সেইকাৰণে মানে ফুটা দিয়ে গেপছতে মানে ভিডিঅ' কৰিব লগা হৈ গৈছে। মানে সেইটোৱে হৈছে ফুটাটো, যোনটো অকণমানো চাকি দি নুনুমাই, সেইটোৱে ফুটাটো। আৰু এয়া চাওক, চবেই সেনেকুৱাই চাই আছে। ককাজন ড্ৰেছটো পিন্ধি অহাৰ বাবে সেইকাৰণে সোমাই যাব পালে। আৰু ভিতৰত এই যোনকেইডাল ডাঙৰ গছ ফুটাৰ নিচিনা হৈ আছে, এইকেইডালে হৈছে তুলসী গছকেইডাল ডাঙৰ। আৰু গাইজ এইখিনিৰ পৰা যাব ওলাইছিলোঁৱে, কিন্তু চবে কাপোৰ কিনাত ব্যস্ত হৈ গ'ল। ইফালে কাপোৰ দোকান আছে, ইফালে এখন আৰু আছে এইখিনিতে ওচৰতে। এয়া কাপোৰ দোকান কিবাকিবি বহুত। কিন্তু এটা বস্তু ভাল লাগিছে, এইখিনিত যিমান মানুহ আহে চবে গাড়ী ঠেলি আহে। মানে গাড়ীখন নচলায়, তাত মানে কিবা হেৰি আছে। চব গাড়ী চাইকেলে হওক, মানুহে মানে চলাই নাই। এনেই টমটমখন বাৰু আহিবই, এখন ঠেলিব নোৱাৰে। এয়া চব বাইক ঠেলি আহি আছে। সেইটো মানে এটা ভাল লাগিছে আৰু বস্তুটো চাই, যে মানুহখিনি খোজকাঢ়ি আহে। বাইক মানে ঠেলি আহে খালি। এই টমটমখন বাৰু বাদ দিয়ক, এখন বাৰু ঠেলিব নালাগে। চাইকেলটো চাওক। আৰু যিকোনো বস্তু ভাল বস্তু আপোনালোকে তাত পাব। মজা আৰু ঠাণ্ডা হয়। তো গাইজ আহি পালোঁ হাজো।
গাইছ আমি আছোঁ এতিয়া বৰ্তমান হাজো মন্দিৰত আৰু হাজোত আছোঁ কৈ দে বুজি পাইছোঁ। তাৰপিছত এইফালে ভাৰ্গৱ মই চবকে মানে খালী ইহঁতকেইটাকে দেখুৱাই আছোঁ কাৰণ আমি তিনিটাই য'ত হ'লেও ঘূৰি আছোঁ একো পূজা চূজাৰ কাৰণে ৰাতি 12টামান চব ঘূৰি মই মানে এক টোপনি মাৰি দিলোঁ সেইকাৰণে একো দিয়া নাছিলোঁ। পিছত এতিয়া ইনষ্টাগ্ৰামত দি দিছোঁ কিবা কিবি লাইভ আপোনালোকে দেখা পাব তাত লাইভ ভিডিঅ' চাবৰ কাৰণে ইনষ্টাগ্ৰাম চেক কৰক। তো গাইজ আহি পালোঁ এই ৰাতি বালাজী মন্দিৰ আৰু আহি পাওঁতে বহুত দেৰিয়েই হ'ল 6টা চাৰে 6টা বাজি গ'ল ইয়াতে। তাৰপিছত ইয়াৰ পৰা এতিয়া লাহে লাহে বালাজী মন্দিৰ চাই এবাৰ ওলাই গৈ থাকোঁ আৰু তাৰপিছত ক'ত ৰখা হয় নাজানো ঠিক নাই। কি খাবা তুমি? মান্দা কি খাব? এই কি নিৰামিষ গাহৰি খাব গাহৰি এই আমি নিৰামিষ খাম নিৰামিষ। এইখন কি এখন ধাবা নাম হৈছে আমচেং। A few moments later. গাইজ বহুত সময় ৰখাৰ পিছত আমাৰ খানাটো আহি গ'ল। এয়া প্ৰথম বেলেগৰটোকে দেখাইছোঁ আৰু তাৰপিছত কি আছে ৰে? আচাৰ আছে, আলু পিটিকা আছে, ভাজি আছে, পাপৰ আছে, এইটো এটা চব্জি, এইটো এটা দালি, নেমু পুৰা খাই লওঁ। হৈ গ'ল এতিয়াৰ পৰা ওলাই যাওঁ আৰু খালোঁ 3-4বাৰমান ভাত ভজি এতিয়া ডাইৰেক্ট घर एमपी ट्रेवल्स में गया था हम लोग।